আৰম্ভ হ'ল এক্সিয়ম 4 অভিযান। দিনৰ 12:01 লগে লগে উৰিল C-213। কোটি কোটি ভাৰতীয়ৰ হৃদস্পন্দন দ্ৰুততৰ কৰি আৰম্ভ হ'ল স্পেচ এক্সৰ মহাকাশ অভিযান। স্পেচ এক্সৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানলৈ যাত্ৰা কৰিলে 4জনীয়া অভিযানকাৰী দলে। এয়া নাছা, এক্সিয়াম স্পেচ আৰু স্পেচ এক্সৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ চতুৰ্থটো ব্যক্তিগত মহাকাশচাৰীৰ অভিযান। ভাৰতীয় সন্তান শুভাংশু শুক্লাক মিছন পাইলট হিচাপে লগত লৈ আগবঢ়া এই অভিযানৰ নেতৃত্বত আছে নাছাৰ প্ৰাক্তন মহাকাশচাৰী তথা এক্সিয়াম স্পেচৰ মানৱ মহাকাশ উৰণ পৰিচালক ৰেগি হুইটছন। ইয়াৰ উপৰিও পোলেণ্ডৰ ক্লোভানস্কি আৰু হাংগেৰীৰ টিবৰ কাপু আছে এই বিশেষ যাত্ৰাত। 14 দিনৰ বাবে মহাকাশ আস্থানলৈ যাত্ৰা কৰিলে ড্ৰেগন মহাকাশযানে। মহাকাশত প্ৰৱেশ কৰাৰ লগে লগে ভাৰতবাসীলৈ শুভাংশুৱে প্ৰেৰণ কৰিলে প্ৰথমটো বাৰ্তা। এয়া মোৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানলৈ যাত্ৰাৰ আৰম্ভণি নহয়, এয়া ভাৰতৰ মানৱযুক্ত মহাকাশ অভিযানৰ আৰম্ভণি। नमस्कार मेरे प्यारे देशवासियों, वाटर राइड 40 साल बाद हम वापस अंतरिक्ष में पहुंच गए हैं और कमाल की राइड थी। इस समय हम 7.5 किलोमीटर प्रति सेकंड की रफ्तार से पृथ्वी के चारों तरफ घूम रहे हैं और मेरे कंधे पे मेरे साथ मेरा तिरंगा है जो मुझे बता रहा है कि नहीं हूँ, मैं आप सबके साथ हूँ। ये मेरी इंटरनेशनल स्पेस स्टेशन तक की जर्नी की शुरुआत नहीं है, ये भारत के ह्यूमन स्पेस प्रोग्राम की शुरुआत है और मैं चाहता हूं कि आप सभी देशवासी इस यात्रा का हिस्सा बने। आपका भी सीना दिल से चौड़ा होना चाहिए, आप भी उतना ही एक्साइटमेंट दिखाइए। आइए हम सब मिलकर भारत के इस ह्यूमन स्पेस प्रोग्राम की जर्नी की शुरुआत करें। धन्यवाद। जय हिंद, जय भारत। মহাকাশলৈ এই যাত্ৰাৰ আৰম্ভণি হোৱাৰ লগে লগেই উল্লাসৰ লহৰ দেশজুৰি। I think the very fact that the media friends are so excited is itself an evidence of what is the importance of this event. And I would, in a single sentence, say this is truly vindication of the journey started by Vikram Sarabhai and Satish Dhawan, and it was destined to happen under the leadership of Prime Minister Modi. And I'm saying so not simply for saying, but out of evidence, because the space reforms which happened a couple of years ago have actually given a quantum leap to India's endeavors. 41 বছৰৰ পাছত কোনো ভাৰতীয়ৰ এয়া মহাকাশলৈ যাত্ৰা। বুধবাৰে পুৱা মহাকাশযান উৎক্ষেপণৰ এঘণ্টা পূৰ্বে হঠাতে বিজুতি ঘটিছিল, কিন্তু কিছু মুহূৰ্তৰ প্ৰচেষ্টাৰ অন্তত বিজ্ঞানীসকলে সুস্থিৰ কৰিছিল পৰিস্থিতি। ইয়াৰ পাছতেই শুভাংশুসহ 4 মহাকাশচাৰীয়ে নিৰ্ধাৰিত সময়ত কেনেডি মহাকাশ কেন্দ্ৰৰ 39A লঞ্চ কমপ্লেক্সত উঠিল মহাকাশযানত। ঠিক 12:01 লগে লগেই উৎক্ষেপণ হ'ল ফেলকন 9। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ দিশে যাত্ৰা কৰিলে ড্ৰেগনে। নাছাৰ বিবৃতি অনুসৰি এই মহাকাশযানৰ ডকিং ভাৰতীয় সময়মতে বৃহস্পতিবাৰে পিয়লি প্ৰায় 4:20 হ'ব। 14 দিনীয়া এই অভিযানৰ বাবে 4 মহাকাশচাৰীয়ে দীঘলীয়া প্ৰশিক্ষণৰ মাজেৰে পাৰ কৰিছিল। মহাকাশলৈ যোৱাৰ আগতে যাতে কোনো সংক্ৰামক ৰোগত আক্ৰান্ত নহয় তাৰ বাবে 4জনেই যোৱা এমাহ ধৰি থাকিবলগীয়া হৈছিল আছুতীয়াকৈ। অহা 14 দিনত অতি কমেও 60টা পৰীক্ষাৰ বাবে সাজু হৈছে মহাকাশচাৰীৰ দল। দেশবাসীৰ আশা এই অভিযান হওক সফল। পৃথিৱীৰ চন্দ্ৰৰ পৰা লক্ষ্য ল'ৰাৰ মহাকাশলৈ যাত্ৰা। 4টা দশকৰ পাছত মহাকাশলৈ ভাৰতীয়ৰ যাত্ৰা। বহু অপেক্ষাৰ অন্তত দেশবাসীয়ে শুনিলে অপেক্ষাৰ কাউণ্টডাউন। 3, 2, 1, ignition and lift off. বিকট শব্দ কৰি মহাকাশলৈ উৰিল ড্ৰেগন মহাকাশযান। 12:01 লগে লগেই নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা যাত্ৰা আৰম্ভ কৰিলে ভাৰত সন্তান শুভাংশু শুক্লাসহ 3 মহাকাশচাৰীয়ে।
140 কোটি ভাৰতীয়ৰ হৃদস্পন্দন দ্ৰুততৰ কৰি যাত্ৰা আৰম্ভ হ'ল ক্ৰু ড্ৰেগন C-213 ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল বিশ্ববাসী। কৈশোৰত কাৰ্গিলৰ কাহিনীয়ে উদ্বুদ্ধ কৰিছিল শুভাংশু, মন মেৰিছিল সেনা বাহিনীত যোগ দিয়াৰ বাবে। সশস্ত্ৰ বাহিনীৰ প্ৰতি আগ্ৰহী শুভাংশুৱে পৰিয়ালক অৱগত নকৰাকৈয়ে অৱতীৰ্ণ হৈছিল UPSCৰ NDA পৰীক্ষাত। সফলতাৰে উত্তীৰ্ণ হৈছিল শুভাংশু। যি সপোন লৈ টোপনি ধৰিছিল 14 বছৰীয়া শুভাংশুৰ সেয়া যেন এতিয়া সফল। উৰণৰ পূৰ্বে লক্ষ্ণৌস্থিত শুভাংশুৰ বিদ্যালয়ত IISc বেংগালুৰুৰ পৰা এয়াৰস্পেচ ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ শুভাংশু শুক্লাৰ পৰিয়ালক জনোৱা হ'ল অভিবাদন। পুত্ৰৰ উৎক্ষেপন লক্ষ্ণৌৰ পৰাই উপভোগ কৰিলে প্ৰায় 2000 ঘণ্টা উৰণৰ অভিজ্ঞতা সম্পন্ন পুত্ৰৰ মহাকাশযানৰ উৎক্ষেপন লক্ষ্ণৌৰ পৰাই উপভোগ কৰিলে শুভাংশুৰ পিতৃ মাতৃয়ে। সফল উৎক্ষেপনৰ পাছতে আবেগৰ ঢল দুচকুৰে নিগৰি আহিল মাতৃ আশা শুক্লাৰ। অপাৰ উৎকণ্ঠাৰে আকাংক্ষিত সময়লৈ ৰৈ থকা সৌভাগ্যৱান মাতৃয়ে দেখিলে পুত্ৰ শুভাংশুৰ সফল উৰণ। সময় যেন ইয়াতে থমকি ৰল। আনন্দৰ বন্যাই মুক কৰি তুলিলে শুভাংশু শুক্লাৰ মাতৃক। अनुभव तो बहुत बढ़िया है, कहें और क्या कहें क्या ना कहें तो सब आप लोग देख ही रहे हो। अनुभव की कोई इमोशनल हो गए थे पर अब ठीक है। দেশবাসীৰ এই মুহূৰ্তৰ আটাইতকৈ আকৰ্ষণীয় ব্যক্তিত্বৰ পিতৃ হিচাপে গৌৰৱত উথলি উঠিল শুভাংশু শুক্লাৰ পিতৃ শম্ভুদয়াল শুক্লাৰ বুকু। উৎক্ষেপনৰ পাছতেই পিতৃয়ে ভৰা বুকুৰে ক'লে, এনে পুত্ৰৰ পিতৃ হৈ সৌভাগ্যৱান। और मिशन उसका सक्सेसफुल रहा है। अभी ईश्वर की कृपा है। 41 বছৰীয়া অপেক্ষাৰ অন্তত এজন ভাৰতীয়ৰ মহাকাশৰ দিশে যাত্ৰাই আৱেগিক কৰি তুলিছে সকলোকে। শুক্লা পৰিয়ালৰ সৰ্বকনিষ্ঠ সন্তান শুভাংশুৰ সফলতাত আহ্লাদিত দুই জ্যেষ্ঠ ভগ্নী। बिल्कुल अच्छा अनुभव रहा और बहुत खुशी का पल है हमारी फैमिली के लिए। बहुत गौरव महसूस कर रही हूँ मैं। बिल्कुल बिल्कुल उसका सेफली ऑर्बिट में पहुंच गया है, इसीलिए मैं बहुत खुश हूँ। अब वर्ड्स है अभी राइट नाउ एक्सप्लेन करना, बट बहुत खुश है कि फर्स्ट स्टेज अच्छे से क्रॉस हो गई, बट दिस इज जस्ट अ बिगनिंग। अभी बहुत कुछ बाकी है। দেশৰ প্ৰান্তে প্ৰান্তে আনন্দ উৎসৱ। দেশৰ